পুরো ঠেলা না পুরো বঙাইগাঁৱৰ পৰা আহিছে এটা ঠেলা চলাবলৈ ইমান দীঘল ঠেলা কি দীঘল ঠেলা বে আরে উঠছে উঠছে বহুদিন পিছত আমি আকৌ আমাৰ এনাজৰি গ্ৰুপ আকৌ লগ ধৰিব ওলাইছোঁ একেলগে লগ হ'ম তো আমি ধুবুৰীত গৈ আছোঁ পিছফালে আছে ববি স্মৃতি ইফালে আছে মৃণালিনী আৰু ইফালে হ'ল মৃদুল তো গাড়ী চলাই আছে মৃদুলে আজি তাৰ গাড়ীখনত গৈ আছোঁ আমি পালোঁ গৌৰীপুৰ আৰু ইয়াৰ পৰা বেছি দূৰ নাই অলপ সময় মাত্ৰ কেই কিলোমিটাৰ হ'ব ইয়াৰ পৰা 10 কিলোমিটাৰ আচ্ছা গৌৰীপুৰৰ পৰা 10 কিলোমিটাৰমান হ'ব এয়া আমি আমাৰ প্ৰতিমা পাণ্ডেৰ দেশত সোমাইছোঁ এই ৰাম কি হ'ব লাগছে অ' গাড়ী কি কৰি আছে এইটো কি পাগলা বাবা মন্দিৰ বহুত পুৰণা গছ হয় ইয়াত আছে পুলক দীপাংকৰ আৰু অজিত এইপিনে অঞ্জনা আৰু ৰীমা দেখা মুখখন অঞ্জনা আৰু ৰীমা ভিতৰত তো আমি চবে যাম এতিয়া ধুবুৰীত বৰ্ণালীৰ ঘৰলৈ বঢ়িয়া বঢ়িয়া পানী নোলাই দেখোন और हनुमान लाओ ये नहीं होगा ওলাইছে বাপ বল আছে দেই আমি সোমালো ধুবুৰীত পালো এয়া শ্মশান ঘাট এয়া ধুবুৰীৰ শ্মশান ঘাট কি ধুনীয়া পৰিষ্কাৰ একদম পৰিচ্ছন্ন একদম পাৰ্কৰ নিচিনা লাগে আমাৰ বহু পুৰণা ডিষ্ট্ৰিক্ট ধুবুৰী তো এতিয়া আমি কোৰ্টৰ পিনে যাম কোৰ্টত কোনপিনে বা আচ্ছা আমি এতিয়া কোৰ্টৰ পিনে যাম তাতেই আমাৰ লোকেশ্যনটো আমাৰ ডেষ্টিনেশ্যনটো 3 নম্বৰ বালুচলী কোন কলনী এইটো মেজিষ্ট্ৰেট কলনী কোন ফালে এইটো মেজিষ্ট্ৰেট কলনী এই আগতে এই ভাই भैया अच्छा मेजिस्ट्रेट कॉलोनी कोड बालूसर बालूसर যেটা নদী পার হবো নিশ্চয় না কিন্তু বালুসর মানে তো নদীর পার কি বাজার কি যাব কই আমার ও এই রাস্তাটো পাও না এতিয়া আচ্ছা জি আমি অলপ ঘুরা হল ইটোরা খুলেছে এটা বড় মসজিদ হ্যাঁ এটা মসজিদ হয় আজি বাজাৰ বন্ধ আছে বুলি আমি আৰামছে একটু যাব পাৰোঁ নহয় আমি ইফালে গৈ আকৌ বেক চাইডে লেফ্ট চাইডে ৰাইট চাইডে যাব লাগিব তাৰপিছত আকৌ চিধা আমি পাহৰি গ'লে আপোনালোকে কৈ দিব আৰু যদি আমি পাহৰি যাওঁ আপোনালোকে কৈ দিব কোনফালে যাব লাগিব এটা কোনফালে যাব সৰু চাৰালি পড়বে চাৰালি থেকে আপনি লেফট সাইডে টার্ন দিবেন এইটো মেজিষ্ট্ৰেট কলনী নেকি এটা ফুটিলো এইটো পালো আমি এই মেজিষ্ট্ৰেট কলনী ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট কলনী ইয়াতে হ'ব লাগে তো এয়া হ'ল শিৱ মন্দিৰ আৰু এই আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ ইয়াতে আমাৰ আজিয়ে মাছিলতো না আজিয়ে মাছিল না আজিয়ে মাছিল তই এতিয়া ওলাই আছে যে ওলাই আমার ভুল হয়ে গেল খালি প্রোগ্রাম কেটে আছিল আচ্ছা প্রোগ্রাম আজিয়ে হয়তো বস্তুবিলাক লৈ যাই আছে রিমা প্রোগ্রামটো আজিয়ে তো না আমি সব এনাজৰিয়ান গিলা এনাজৰিয়ানবোৰ আহি পালোঁ ইয়াতে চবেই আহি পাল এইটো বৰ্ণালীৰ ঘৰ বৰ্ণালীৰ কোৱাঠাত
আমাৰ চব এনাজৰিয়ান উপস্থিত এয়া বৰ্ণালী 35টা আছিল না কি চৰাই কয় কি নাম পিন্স বাৰ্ড এইটো পাৰো भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी বন্ধু খাওয়া দাওয়া হল এখন আমি বিদায় ধুবুৰী বিদায় আমি যাওঁ কোকৰাঝাৰ আৰু বঙাইগাঁও বাই বাই হৈ গ'ল এনজয়মেণ্ট হৈ গ'ল এতিয়া যাওঁ আরে ভাই উপরে বুট আছে দেখা যায় উপরে কাউরে ভর্তি জিলা পুঠি ভরাল মন্দির ধুনীয়া বনাইছে তো আজি মোটামুটি আমি ধুবুৰী এক্সপ্লোর কৰি আছো আৰু এয়া হ'ল গুৰুদ্বাৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহাবজীৰ আমি ইয়াতে অকণমান আহিলোঁ অলপ সোমাওঁ তাত প্ৰণাম কৰি যাওঁ বুলি আহিছোঁ যেতিয়া খুব ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশৰ এটা মন্দিৰ আমি চবে আহিছোঁ মাথাত কাপোৰ বান্ধি এয়া লোক ভাই আচ্ছা এইটো কি গাছ হয় এইটো কি ফল এইটো কি গাছ হয় এইটো ফলটো কিহৰ ফল আচ্ছা কোনে এইটো জানে এইটো জনালে হ'ল কমেণ্টত এইটো উপায়ুক্ত মই অথনি জিলা পুতি বগালটোকে দেখাই দিছোঁ একে দেখা নিচিনা লাগে না ঘাটটো এই যে নিতাই ধুবুনী ঘাট এতিয়া আহিলোঁ আমি নিতাই ধুবুনী ঘাট ধুবুৰীৰ অষ্টমী ঘাট খুব ডাঙৰ অষ্টমী হয় ইয়াতে খুব বঢ়িয়া অষ্টমী হয় যোনে যোনে এই অষ্টমীত অহা নাই আহিব এবাৰ চাব খুব ডাঙৰ এয়া হ'ল নিতাই ধুবুৰীৰ প্ৰতিমূৰ্তি আৰু তাৰ লগত এয়া সতী বেউলা আৰু লক্ষীদেৱৰ প্ৰতিমূৰ্তি বুৰঞ্জীবিদসকলৰ মতে নিতাই ধুবুৰী এগৰাকী মহিলা ধোবা আছিলে আৰু তেখেতেই এই ঘাটত দেৱ দেৱীৰ কাপোৰবোৰ ধুইছিলে আৰু সেই সূত্ৰে এই ঘাটটোৰ নাম নিতাই ধুবুৰী হ'ল আৰু এই গল্পটো বেউলা লক্ষীদেৱৰ সৈতে সংযুক্ত থকা বুলি বুৰঞ্জীবিদসকলে চিন্তা কৰে আৰু এইপিনে মানকাছৰ এইপিনে না আচ্ছা এই চাইডত হ'ল মানকাছৰ